তো নমস্কাৰ সকলোকে। তো আপোনালোকক সকলোকে এইটো ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো এইটো ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে কাৰণ আমাৰ দেশতো আপোনালোকে গমেই পাই যে ভাৰত পাকিস্তানৰ যুদ্ধ হোৱাৰ একদম সমীপত আছে। তো যিহেতু যুদ্ধ হ'ব পাৰে বা নহ'ব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ, বাট যিটো পাকিস্তানীয়ে চাইবাৰ এটেক কৰাৰ কথা আলোচনা চলি আছে, চাইবাৰ এটেক কৰাৰ পাকিস্তানে ফুল যোজা চলাই আছে। তো সেইটোৰ কাৰণে আপোনালোকে 3টামান ছেটিং আৰু মোবাইলত সেইটো আপোনালোকে অন কৰি থ'ব, যাৰ ফলত যদি চৰকাৰে কিবা আপোনালোকক যদি এলাৰ্ট জাৰি কৰে তেতিয়াহ'লে আপোনালোকে এলাৰ্টবোৰ পোনপ্ৰথমেই গম পাব। আৰু সেইকেইটা ভালকৈ মই আপোনালোকক বিতংকৈ কৈ আছোঁ সেইকেইটা ছেটিং কেনেকৈ অন কৰিব লাগে। এটা হ'ল হোৱাটছআপ আৰু এটা হ'ল আপোনালোকৰ এলাৰ্ট। তো মই মোবাইল স্ক্ৰীনত দেখাই আছোঁ, আপোনালোকে সেইমতে কি বুলি কয় আপোনালোকৰ নিজৰ মোবাইলত ছেটিংখিনি কৰি ল'ব। তো 1 নম্বৰ কথা, আপোনালোকে যদি আইফোন ইউজাৰ হয় অৰ্থাৎ আইফোন চলায় তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন যাব। নটিফিকেশ্যন যাই একদম তললৈকে স্ক্ৰল কৰিলে তলত আপোনালোকে দেখা পাব যে গভৰ্ণমেণ্ট এলাৰ্ট বুলি আছে, তো তাৰে তলত টেষ্ট এলাৰ্ট আছে। তো টেষ্ট এলাৰ্ট ক্লিক কৰি দিব, তো আপোনালোকৰ সেইটো অন হৈ যাব। আৰু যদি নহয় আপোনালোকে এণ্ড্ৰইড ইউজাৰ হয় তেতিয়াহ'লে আপোনালোকে ৱায়াৰলেছ ইমাৰ্জেঞ্চি এলাৰ্টত যাব, যাই ফেলে তাতেও ছেইম অপশ্যনে আছে টেষ্ট এলাৰ্ট বুলি, সেইটো আপোনালোকে ক্লিক কৰি দিয়াৰ পিছতে সেইটো অন হৈ যাব। আৰু তাৰ ফলত আপোনালোকৰ কি লাভ হ'ব, গভৰ্ণমেণ্টে যদি যিকোনো ধৰণৰ এলাৰ্ট জাৰি কৰে যুদ্ধৰ সময়ত, তো সেই এলাৰ্টবোৰ আপোনালোকে মোবাইলত ডাইৰেক্ট আপডেট পাই যাব। আৰু যদি সেইটো ছেটিং আপোনালোকে নকৰে তেতিয়াহ'লে সেইটো আপডেট আপোনালোকৰ চৰকাৰৰ যিকোনো আপডেট বা টেষ্ট সেনেকুৱা কিবা এলাৰ্ট থাকিলে আপোনালোকে গম নাপাব। আৰু এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিব, যিহেতু যোনে নাজানে যাতে এই খবৰটো পায়। তো সেইখিনিয়ে। আৰু তাৰে পিছত আপোনালোকে 1 নম্বৰ কথা, এইখিনি বস্তু আপোনালোকে সাৱধান হ'ব যে আপোনালোকে যিকোনো ধৰণৰ এটাচ ফাইল, ইমেইল, আনন'ন কল, আনন'ন ভইচ কল বা আনন'ন লিংক, আনন'ন মেছেজত ক্লিক নকৰিব, আনন'ন কি বুলি কয় ফটো ভিডিঅ' খুলি ফেলে নাচাব। তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব, হোৱাটছআপত যাই ফেলে ছেটিংছত যাব, তাতে ডাউনলোড অটো মিডিয়াত যাই গোটেইখিনি কেঞ্চেল কৰি দিব। তেতিয়া আপোনালোকৰ যদি কোনোবা এটা ভিডিঅ' পঠায় তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো ডাউনলোড নহ'ব। তো সেইটোৱে আৰু তেতিয়া ভিডিঅ'টো ডাউনলোড নোহোৱাৰ লগে আপোনালোকে ডিলিট কৰি দিব পাৰিব। তো এইখিনি সাৱধানতা আপোনালোকে অৱলম্বন কৰিব, কাৰণ যিহেতু দেশৰ পৰিস্থিতি বহুতেই বেয়া। তো আপোনালোকৰ যদি এটা ভুলৰ কাৰণে আপোনালোকৰ মোবাইলটো বা আপোনালোকৰ বেংক একাউণ্টটো হেক হৈ যায়, তো আপোনালোকৰ বহুতখিনি বিপদ হ'ব। তো সেইখিনিয়ে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ যিকোনো আপডেট গম পোৱাৰ লগে লগে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিম মই, বা আপোনালোকক জনাই থাকিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, আৰু ভিডিঅ'টো ভাল লাগিছে কি বুলি কয় শ্বেয়াৰ কৰি দিব। আৰু কি বুলি কয় আপোনালোকৰ ভাৰত আৰু পাকিস্তানৰ ওপৰত যিখন এতিয়া যুদ্ধ হোৱাৰ সমীপত আছে, তো তাৰে আপোনালোকে আপোনালোকৰ মতামত কি এবাৰ কমেণ্টত জনাই যাব। আজিলৈ